Hey guys, আজি বহুত দিনৰ মূৰত আমি নতুন এটা ভিডিঅ' লৈ মানে ব্লগলৈ আৰম্ভ কৰিছোঁ। আজি আমি বহুত দিনৰ মূৰত হয় ভিডিঅ'টো। আমি আজি ক'ত যাম? আমি এতিয়া কিবা থাকোঁ ছাছপেন্স থাকিব। আপোনালোকক মানে যোৱাৰ লগে লগে দেখাই দিম ক'ত যাম আমি। এই বিনন্দ ওলাইছে পিছফালে আৰু এইফালে হিৰক। তো আমি এতিয়া টিকেট লওঁ। তো আমাৰ ট্ৰেইন আহি পাল, এয়া চাওক এইখনেই হ'ল ট্ৰেইন। ইয়াতে আমি এতিয়া উঠিম হা। অ'কে উঠিম, মানুহ বহুত ভিৰ ইয়াতে বহিব পাৰোঁ নাই। আমি ডবা চেঞ্জ কৰি আছোঁ, মানুহ চাওক। আমি ডাবা ঘূৰি আছোঁ, এই চাওক এই বাহিৰৰ পিনে কেনেকুৱা। আমি ট্ৰেইনত উঠিম এতিয়া। এই ড্ৰপ কৰি যাম, ট্ৰেইনত উঠি গ'লো। ট্ৰেইনৰ এতিয়া মোটা পায়খানা এতিয়া কিবা কিবি আছে। আমি উঠকা মাষ্টাৰ এতিয়া আমি কিমান দূৰ পালোঁ? এতিয়া আমি চিংৰা পালোঁ, যাইবা মাৰ বেছি টাইম নাই। এই প্ৰাঞ্জল ভাই বহুত আচ্ছা ৰাখিলে গৰম লাগে বহুত। এতিয়া একো নাই, যাই আছোঁ তথাপিও। এই দুৱাৰখনৰ পৰা আমি মানে একদম ফিল্ড যাই থাকিম। ৰাজদীপ এইফালে বহুত গৰম ন? এতিয়া কেনেকুৱা লাগিব ট্ৰেইনৰ যাত্ৰা? বহুত বেলেগ লাগিব ন? ভাল লাগিব বুলি আশা কৰিছোঁ আৰু আপোনালোকেও উঠি চাব এইখিনিয়ে ক'লোঁ, বেছি নকওঁ। একদম বঢ়িয়া লাগে। আৰু ক'ব আমি বাকী আছে। ক'ত যাম এইটো এতিয়া নকওঁ, একদম মানে ৰহস্যপূৰ্ণভাৱে ৰাখিলোঁ। ৰহস্যপূৰ্ণ এতিয়া তো চাই থাকক ভিডিঅ'টো, মানে কি স্কিপ নকৰিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ভাল লাগে আৰু দেই। তাৰপিছত এইটো দৰ্জাতে আমি হেল্ল' গাইজ, তো আমি এতিয়া গৈ আছো কামাখ্যা মন্দিৰলৈ। কামাখ্যা উঠিছে ক'ত উঠিছে Hey guys, ঠিক আছে। তো গাইজ এইখন ট্ৰেইন, এতিয়া আমি আজৰা ষ্টেচনত অলপ সময় ৰখিছোঁ। এইটো চাওক ৰাজদীপ, কেনে ৰাজদীপ খিৰিকীৰ ওচৰত ইয়াতে বিনন্দ ব্যস্ত আছে গাৰ্লফ্ৰেণ্ডৰ লগত। আচ্ছা, তো ট্ৰেইনখন চাওক বাহিৰৰ পৰা। কি হৈছে দাদা আপোনাৰ? কিবা লাগিব নেকি দাদা? পানী বাদাম লাগিব। বাদাম লাগিব, বাদাম চাই গৰম। গাইছ, মানে আমি অৱশেষত আহি পালোঁ আমাৰ গন্তব্যস্থান কামাখ্যা ধামলৈ আমি আহি পালোঁ। আৰু এতিয়া আমি ট্ৰেইনৰ পৰা নামিম। এইটো হ'ল কামাখ্যা ষ্টেচন, কামাখ্যা জংচন। মানুহ ইয়াতে নাই, আমি নামিম। তো আমি এইবাৰ যাম হা কামাখ্যালৈ সকলোৱে। তো আমি ষ্টেচন পাই গ'লোঁ। আমাৰ গিলা জোচ আজি ফালি দিবি। চাওক জনগণ, তো কেনেকুৱা লাগিল আহি? মানুহ ফালি দিছে না? এতিয়া আমি যাম আৰু খোজকাঢ়ি। ব'লক আৰম্ভ কৰোঁ আমাৰ এই যাত্ৰাটো। চাওক মানুহ ইফালেহে বোলে। মোবাইল কাৰ নিনবিৰে খাই গাইছ, আমি এতিয়া মানে নামি পৰিলোঁ গুৱাহাটী মহানগৰীত। আগত চাওক মানুহ বহুত ব্যস্তপূৰ্ণ হৈ আছে এই ষ্টেচনটো। ষ্টেচনৰ পৰা আমি ওলালোঁ, এতিয়া আমি গৈ আছোঁ হা। একদম মানুহ চাওক, বহুত মানুহ। এই ৰৈ যাবা তুমি, মানে আৰু ব্যস্ত, মোবাইলত ব্যস্ত, ইমানেই ব্যস্ত যে ক'বই নোৱাৰে। কাৰোবাক খুন্দি গ'লে আকৌ গমেই নাপাব। মানুহ দেখ, মানুহ চাই লওক একবাৰ। দেখাই দিয়ক মানুহ। মানুহ গাইছ আহি পালোঁ অৱশেষত
এইটো হ'ল গেট তো আমি সোমাই যাম এইবাৰ মানুহৰ ভিৰ ফালি ক'ত গেল মানুহকেইটা গাইছ আমি বহুত ভাগৰিলোঁ হা একদম আমি মানে বহুত ভাগৰি পৰিছোঁ বহুত ভাগৰি পৰিছোঁ মানে এই খোজকাঢ়ি আহিছোঁ এই গেলা গৰমত মানে কি কবি আৰু নাজাৰাগিলে উপভোগ কৰিব লাগে সকলোৱে মিলি মানুহ চাওক আহি আছে গৈ আছে আৰু এইটো চাব পৰা আমি বেলেগ ক্ৰিয়েশ্যন এটা এইটো বজাই দিয়কচোন আমি এইবিলাক কৰি আছোঁ মানে হোমমেড নহয় ৰাস্তা মেট ফুটপাথ মেট এই দাদা বনাই আছে ন নিজে বনাইছে অ'কে বনাই ৰাখোঁ বেয়া ভিৰ হৈছে আপুনি কি ক'ব হেল্ল' গাইছ আমি এতিয়া মানে একদম ভাগৰি পৰিছোঁ আৰু 2টা বাজিল এই ঘড়ীৰ এতিয়া 2টা বাজিল তথাপি আমি মন্দিৰ যাই নাপালোঁ ইমানেই ভিৰ একদম মাথা চাথা বিষাই গৈছে এতিয়া বহি আছোঁ আৰু গোটেইকেইটা ৰাজদীপ আছে ভাস্কৰ আছে কি কবি ভাল লাগছে না বহুত তথাপিও আমি মানে চাবা যাম বুলি ভাবি আছোঁ কি চাওঁ ৰ বাতাবৰণ চাওঁ অলপ পৰিৱেশ চাওঁ কি হয় আপোনালোকে চাই থাকক লগত থাকক একদম ভাগৰ লাগি গৈছে কেনেকুৱা লাগছে একদম ভাল লাগিছে এতিয়া ভাল লাগি আছে নেকি কিন্তু মানুহ বহুত গৰম লগা নাই গৰম লাগছি মন্দিৰ যাব পাৰিলি নাই ভিতৰৰ পৰা ফুৰি আহিলো এই গাইছ মানুহ চাওক কামাই বাবা গাইজ ফাইনেলি মানে অৱশেষত আমি পাম আৰু বহুত সময় ৰখি একদম ভাগাৰ চাগাৰ লাগি কেইঘণ্টা ৰখিলোঁ আমি 2 ঘণ্টামান ৰখিলোঁ হা এতিয়া ৰাতিপুৱালে মানে যোৱাকালি ভিডিঅ' অহাকালি হৈ গ'ল সেনেহেন কথা আৰু ৰখি 2 ঘণ্টা 3 ঘণ্টা ৰখি লাইনত লাগি ফাইনেলি অৱশেষত পাই গ'লোঁ আমাৰ গন্তব্যস্থান আৰু আমাৰ চেণ্ডেলবিলাক ঘূৰাল উপায় নাই বেলেগৰ চেণ্ডেল লৈ যাব লাগিব যাওঁতে নিজৰটো হেৰাই গ'ল বেলেগৰ ভাল চাই এজন লৈ যাম জয় মাতা দি জয় মাতা দি জয় মাতা দি মানে বহুত ভাগৰ লাগছে তথাপিও আৰু উপায় নাই মানে এনেকুৱা হৈ আছে তথাপিও আহিলোঁ আমি ভাগৰ চাগৰ চাই লওক পিছত মন্দিৰ প্ৰাংগণটো দেখাম আপোনালোকক এইটোৱে কামাখ্যা ধাম ইয়াতে বৰ্তমান অম্বুবাচী মেলা চলি আছে মজা লাগিল একদম ভাগৰত একদম ভাগৰ চাগৰ নোহোৱা হৈ গ'ল এইটো মোৰ পিছত আছে মন্দিৰটো চাওক তো গাইজ চাওক তো গাইজ এতিয়া বাজিল 7টা কিমান 29 এতিয়া 7টা 29 হ'ল মই চশমাটা আচলতে শ্ব' অফ কৰাৰ কাৰণে পিন্ধা নাই কাৰণে চকুটো লাল হৈ গৈছে মোৰ সেইকাৰণে চকুটা মানে দেখাব খোজা নাই এয়া চবেই মানে একদম টোপনি ফুটি আমাৰ ৰঞ্জিত দা চল হেকাৰ চবৰো মানে ঘৰৰ চকু লাল না হোৱা নাই ইমান এটা হীৰক ৰাজদীপ
ভিডিঅ'টো মানে ইমানতে আমি সমাপ্ত কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। চিনেমেটিক শ্বট দুটামান থাকিব ট্ৰেইনৰ আমি ঘৰত যোৱা। তো আপেলো আহি পাল আমাৰ মাজত। আপেল কিবা ক'ব নেকি? এনাৰ্জি নাই চবৰে এনাৰ্জি নাই মানে কি হ'ল কামাখ্যাত মানে চেণ্ডেল আমাৰ হেৰাল। তাৰপিছত মোৰ চেণ্ডেলযোৰ বেয়া আছিল কিন্তু সেইযোৰ চেণ্ডেলকে কোনোবাই লৈ গৈছে হা। মানে তাৰপিছত মই উপায় নাপায় চেণ্ডেল বিচাৰিলোঁ, বহুত ফটা চিটা চেণ্ডেল পৰি আছিল। কোনোবা ভাল চেণ্ডেল একযোৰ থাকে কিন্তু মানে এপাতে থাকে আৰু এযোৰ নাথাকে। তাৰপিছত মই এযোৰ আনিলোঁ চেণ্ডেল, দেখাই আছোঁ। এইযোৰ চেণ্ডেলবিলাক মানে সলনি হৈ গ'ল, ইয়াৰ জোতা সলনি হৈ